গৈছো আজিলৈ, কিন্তু আৰু এদিন আহিম পুলিচৰ সহায় লৈ। মা মই বাছটো লৈ মেম কত মাৰ খাবি কিয় আৰে মোৰ কষ্টে ঘুৰি যা আৰু মোৰ ঘৰত অচিনাকি মানুহ মাতিলৈ নাহিবি। তোমালোকৰ হৈছে নে নাই? মেম এইটো ভালকে বুজাই লৈ দিয়া। এইটো ফুলে নহয়, এইটো ইয়াৰ পৰা এতিয়া দুখ কৰিবা। বাইদেউ এইটো হৈছে লোৱা। ছুটি দেই এতিয়া, যোৱা কালিলৈ। ছুটি কালি ফুৰিব দিয়া, তুমি ফুৰি আনিছা নে নাই? হেল্ল', বাইদেউ ৰবচোন, অলপ পাছত কৰি আছো। কিতাপ সামৰি লোৱা। ছুটি হ'লনে বাইদেউ? হ'ল। বাইদেউ ফোন কৰিছিলে? আপুনি চনাৰ কথা কৈ আছে। চনাকটো মাকে স্কুল নপঠাই, সিহঁতৰ ঘৰত মই গৈ আহিছো আগতে এবাৰ। মোক বহুত কথাহে শুনালে। এইটোৱে কথা কাৰণে বাইদেউ আহিব জানো? আপুনিনো কিয় নাহে স্কুলত? আপোনাৰ মাৰ অসুখ, কেইদিনৰ কাৰণেনো ছুটি লৈছে? তেনেহলে আপুনি মাক হস্পিটাললৈ লৈ যাওক। এতিয়াতো 7টা বাজিছে, বাইদেউ যদি ওলাই আহে মই যাব পাৰিম। মই বুজাই দিম তেনেহলে, হ'ব দিয়ক, ৰাখিছো। বাইদেউ বা আহে নাহে বাইদেউ ফোন কৰি লৈ আহিব। হেল্ল', বাইদেউ আপোনাক আমাৰ স্কুলৰ হেড বাইদেৱে আপোনাক কল কৰিছিলে নেকি? আপুনি আহি আছে? হ'ব, ময়ো ওলাই গৈ আছো, আপোনাক ৰাস্তাতে লগ পাম। আহক তেনেহলে। বাইদেউ নমস্কাৰ। নমস্কাৰ। এইফালে গ'লে পাম নে সেই ছোৱালীজনীৰ ঘৰ? ইফালে গৈ একে শেষৰ ঘৰখন। আপুনি মোক কথাটো ভালকে বুজাই দিয়কচোন। এজনী ছোৱালী আছে, তাইৰ নাম চনা। তাই কিন্তু মাকে স্কুল নপঠায়। যোৱাকালি আমাৰ হেড বাইদেৱে তেওঁলোকৰ ঘৰত গৈছিলে, ময়ো গৈছো আগতে এবাৰ। আমাৰ বাইদেউক হেনো গাঁৱৰ পৰা ল'ৰাই দিম দেখি বহুত কিবা কিবি কৈছে বোলে, মোকো এনেকুৱা কৈছিলে কিবাকিবি। এতিয়া চাগে আপুনি কথাটো বুজিলে? মই নাযাওঁ। কিয়? মোৰ তেওঁলোকৰ ঘৰত যাব মন নাই, আগতে বহুত কিবা কিবি কথা পেলাইছে। আহক, মই আছো, একো ক'ব নোৱাৰে আপোনাক। ইমান গধুৰ কথা মাৰি উঠাব নোৱাৰো। আমাৰ ঘৰতে দেখোন দমকল আছে। আমাৰ ঘৰৰ দমকলটো বেয়া হৈ আছে। যা, এতিয়া ফলাফল লগত মাৰ খাবি নহলে। কোনে কাক ফলাখৰিৰ মাৰ দিয়ে? আপুনি আকৌ আমাৰ ঘৰলৈ কিয় আহিছে? মই কোৱা কথাবোৰ পাহৰিলে নেকি? ৰ'ব। মামা, মনে মনে থাক। আপুনি সেই সৰু ছোৱালীজনীক স্কুলত নপঠাই ঘৰত কাম কিয় কৰাই আছে? মোৰ ছোৱালী মই জানো? মই তাৰ আগত জেল নকৰো। আপুনি পাবলৈ কোন? মাই, এই মেডাম যদি থানাৰ পুলিচ হয়, আপুনি তেওঁৰ আগত কিয় এনেকৈ কৈ আছে? তই বেছি জানা লাগিছে, মনে মনে থাক। তাই সঁচা কৈছে। চনাই সঁচাই কৈছে। মানে আপুনি সঁচাকে পুলিচ আনিলে? আপোনাক ভালকে বুজাব খুজিছিলো, আপুনি নুবুজিলে যে, তাতে উপায় নাই পুলিচ আনিলো। বাইদেউ, মোৰ কথাটো আপুনি শুনকচোন। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম চনা বৰুৱা। তুমি
তুমি স্কুল গৈ পঢ়িব বিচাৰা নে ঘৰতে কাম কৰি থাকিব বিচাৰা? মই স্কুল যাব বিচাৰোঁ। কি কৰিবি তাই স্কুল গৈ? বাইদেউ, তাইক আপুনি কিয় এনেকে কৈছে? কি কৰিব নোৱাৰিব তাই? তাইৰ ইচ্ছা থাকিলে তাই চব কৰিব পাৰিব। আপুনি কি ভাৰতৰ বৰ্তমান মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নাম শুনা নাই? বেছি দূৰৰ নালাগে, আমাৰ ওচৰতে থকা অংকুচিতা বক্সিং চেম্পিয়ন, হিমা দাস ৰানিং চেম্পিয়ন, তেওঁলোকতো এজনী মহিলাই হয়। তেওঁলোকে নিজৰ লগতে আমাৰ দেশখনৰ নাম উজ্জ্বল কৰি তুলিব পাৰিছে কেৱল শিক্ষাৰ জৰিয়তে। ছোৱালী মানুহে ঘৰৰ কাম কাজ কৰিব লাগিব, লগতে পঢ়া শুনা কৰাটো বহুত দৰকাৰী। মই আজি যি সন্মান, আপোনাৰ মৰম চেনেহ আৰু চাকৰি পাইছো কেৱল শিক্ষাৰ জৰিয়তে। তাৰে উদাহৰণ বাইদেউ এজনী। আপোনাৰ ছোৱালীজনীও এদিন নিজৰ নাম উজ্জ্বল কৰি আপোনালৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব। তাইক মাত্ৰ আপুনি স্কুললৈ পঠিয়াওক। মই বুজি পাইছোঁ বাইদেউ। অহাকালিৰ পৰা সোনাক স্কুল পঠাই দিম। আপুনি তাইক স্কুল যাব দিব। তাইক পঢ়াই শুনাই ভাল মানুহ কৰাটো মোৰ দায়িত্ব। বাইদেউ, মই আপোনাক কি বুলি ধন্যবাদ দিম? আপুনি মোৰ চকু মোকলাই দিলে। মই নিজে অশিক্ষিত যে স্কুল গৈয়ে নাপালোঁ। আগৰ দিনৰ কথাবোৰ আপুনি জানেই। বাইদেউ, মই আপোনাক বহুত কিবা কিবি ক'লো। আপোনাক মই কি বুলি ক্ষমা খুজিম? মই আপোনাক বহুত যি টি ক'লো। মোক আপুনি ক্ষমা কৰি দিব। এই বাইদেউ, আপুনি মোৰ কি কৰিছে? আপুনি যে বুজি পালে সেয়াই মোৰ কাৰণে বহুত। আপুনি মোক ক্ষমা খুজিব নালাগে। বাইদেউ, আমি আহিছোঁ। মা, মই যাওঁ। যা আই, মন্দিৰ কৰিম।